নমস্কাৰ অসমীয়া পাকঘৰ চেনেলটিলৈ সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই এটা চিম্পল কেকৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকক যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ৰেচিপিটো চাই কেনে লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব নাপাহৰিব। তেন্তে এয়া চাওক, আজি এটা সাধাৰণ চিম্পল কেক বনাবৰ কাৰণে কি আমাক দৰকাৰ হয়। তো ইয়াৰ বাবে মই লৈছোঁ 3টা কণী, বেকিং পাউডাৰ, বেকিং ছ'ডা, তাৰপৰা এইফালে 1 কাপ ৰিফাইন, 1 কাপ চেনিটো মই পিচি লৈছোঁ, আৰু এইফালে 1.5 কাপ ময়দা, এইফালে 1 কাপ আছে আৰু 1 কাপ আৰু আধা কাপ মই পিছত দি দিম। তো চাই লওঁ আহক এটা চিম্পল কেক কেনেধৰণে বনোৱা হয়। এয়া চাওক, মই কণীকেইটা এই ধৰণে দি লওঁ। এয়া চাওক, এতিয়া মই কুহুমখিনি এক্সট্ৰাকৈ বাতি এটাত উলিয়াই ল'ম আৰু বগাখিনি ভালদৰে ফেটি ল'ম। ঠিক এই ধৰণে মই আঁতৰাই লৈছোঁ। এয়া চাওক, মই বগাখিনি ভালদৰে ফেটি লৈছোঁ। এয়া চাওক, মোৰ বগা অংশখিনি ভালদৰে ফেটি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত কুহুমখিনি দি দিম। এতিয়া মই কুহুমখিনি দি এইখিনি ভালদৰে আকৌ ফেটি ল'ম। এতিয়া এইখিনি মই কুহুমখিনি দি আকৌ এবাৰ ভালদৰে ফেটি লৈছোঁ। এয়া চাওক, মই কুহুমখিনি ভালদৰে ফেটি ল'লোঁ। এতিয়া মই ইয়াত 1 চামুচ বেকিং পাউডাৰ এড কৰি দিম। এয়া চাওক, এতিয়া মই ইয়াত 1 চামুচ বেকিং পাউডাৰ দি দিছোঁ। এয়া চাওক, এতিয়া মই বেকিং পাউডাৰখিনি দি ভালদৰে মিক্স কৰি লৈছোঁ। এয়া চাওক, এতিয়া মই ইয়াত বেকিং ছ'ডা অলপ দিম। এয়া চাওক, মই ইয়াত বেকিং ছ'ডা অকণমান দি দিছোঁ। ছ'ডাটো দি আপোনাৰ ভালদৰে মিক্স কৰিব। এয়া চাওক, মই ইয়াত চেনিখিনি পিচি থৈছোঁ, আৰু ইয়াত মই এতিয়া যিমান আপোনালোকে চুগাৰ খায়, চেনি খায়, সিমানটো জোখত চেনিটো দিব। চেনি পৰিমাণটো আপোনালোকে নিজেই দি ল'ব। এয়া চাওক, এতিয়া মই চেনিখিনি দি ল'লোঁ। এতিয়া মই ভালদৰে আকৌ ফেটিম। চেনিখিনি আমি ভালদৰে মিক্স কৰি ল'ম। নাই মই এতিয়ালৈকে। এয়া চাওক, এতিয়া মই ইয়াত 1 কাপ ৰিফাইন হৈছোঁ। এতিয়া মই ইয়াত 1/2 চামুচ ৰিফাইন দিম। যদি আপোনাৰ কেকটো বেছি কম দিয়া, আপুনি যদি কেকটো সৰুকৈ বনাইছে ৰিফাইন কম দিব, আৰু যদি অলপ ডাঙৰকৈ বনাইছে ৰিফাইন অকণমান সৰহকৈ দিব। মই 1 কাপ ৰিফাইন লৈছোঁ, তো মই এইখিনি দিছোঁ। এতিয়া মই এইখিনি আকৌ ভালদৰে এবাৰ ফেটি ল'ম। 1.5 কাপ ময়দা লৈছোঁ। যদি আপুনি কেকটো সৰুকৈ বনাইছে তো 1 কাপ ময়দা দিব, আৰু যদি অলপ ডাঙৰকৈ বনাব বিচাৰে তেন্তে 1 কাপ ময়দা দিব। মই 1 কাপ ইয়াত ময়দা দিছোঁ। এয়া চাওক, এতিয়া মই ময়দাখিনি এইখিনি আকৌ ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে ইয়াত কণী গোন্ধটো নাহিবৰ বাবে অলপ ফ্লেভাৰ দিব পাৰে। চ' মই সেইকাৰণে ষ্ট্ৰবেৰী ফ্লেভাৰটো ইউজ কৰিছোঁ, ষ্ট্ৰবেৰী ফ্লেভাৰ। তো ইয়াৰ মই 1 চামুচমান দিম। এয়া চাওক, মই ইয়াত 1 চামুচ দিছোঁ ষ্ট্ৰবেৰী ফ্লেভাৰ। এতিয়া মই এইখিনি আকৌ ভালদৰে ফেটি ল'ম। মই ইমানটো চাইজৰ এটা চচপেনত কেকটো বনাম, চ' সেইকাৰণে মই ইমানটো জোখত এখন কাগজ কাটি ল'ম আৰু ইয়াত দি দিম। দি পিনে সেইখিনি মই আপোনালোকক ভালদৰে দেখাইছোঁ। এয়া চাওক, এতিয়া আমি ইয়াত ধুনীয়াকৈ ৰিফাইন সানি ল'ম। এনেকৈ ভালকৈ ৰিফাইন সানি ল'ম। এয়া চাওক, এতিয়া আমি ৰিফাইনখিনি ভালদৰে সানি ল'লোঁ। এতিয়া আমি মিশ্ৰণখিনি ইয়াত দি দিছোঁ। মিশ্ৰণখিনি আমি ইয়াত ভালদৰে দি দিম। এতিয়া এইখিনি আছিল আমাৰ কেকৰ ৰেচিপিটো। যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আজিলৈ